উত্তৰ অসমৰ যুৱ তিনিচুকীয়া জিলা সমিতিয়ে এবাৰ আমি ইয়াত ভোগালী উৎসৱ উদযাপন কৰিব লৈছোঁ। ইয়াত সমূহ ৰাইজৰ দল সংগঠনৰ বা সমূহ আমাৰ হিজুৰীবাসী ৰাইজৰ সহযোগিতাতে এই কাম প্ৰতিযোগিতাটো এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবলগীয়া হৈছে। আৰু লগতে ইয়াত কাইলৈ পুৱাই পৰা চিত্ৰাংকন প্ৰতিযোগিতাকে আদি কৰি পিঠা পনা প্ৰতিযোগিতা, জাতীয় সাজপাৰ প্ৰতিযোগিতা, খেল ধেমালি আৰু লগতে নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে। ধন্যবাদ। আকৌ এবাৰ মই সমগ্ৰ পৰিৱেশ দেখাব চেষ্টা কৰিম কিদৰে প্ৰস্তুতি তুংগত, আৰু আপোনালোকে যিহেতু আপোনাৰ স্ক্ৰীণত দেখা পাইছে কিদৰে ভোগালী আয়োজনৰ প্ৰস্তুতি চলি আছে। যিহেতু অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মহিলাসকলো আছে, মই তেওঁলোকৰ ওচৰতে যাব বিচাৰিম। বাইদেউ কি ক'ব বিচাৰে আজি ভোগালী যিহেতু কৰোণা কি কৰি আছে যিহেতু কৰোণা মহামাৰীৰ মাজতে ভেকচিন ওলোৱা আমি দেখা পাইছোঁ। ভেকচিন আজি অসমলৈ আহিছে যিহেতু আমি জানিব পাৰিছোঁ। তাৰ মাজতে কিন্তু ভোগালীৰ যি উৎসৱৰ যি আনন্দ, এই আনন্দটো হৈ গৈছে। আৰু তিনিচুকীয়া পিছপৰা নাই, তিনিচুকীয়া জিলা সমিতিৰ যি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তেওঁলোকে আয়োজনত পিছপৰা নাই, আৰু তেওঁলোকে কিদৰে উদযাপন কৰিছে ভোগালী উৎসৱৰ, কিদৰে আয়োজন তেওঁলোকৰ